এই পৃথিৱীত এনেকুৱা বহুতো মানুহ আছে যি নিজৰ পৰিয়ালটোক পোহপাল দিবলৈ বহুতো অদ্ভুত কাম কৰা দেখিবলৈ পোৱা যায়। নিজৰ পৰিয়ালটোৰ পেট ভৰাবলৈ অৰ্থাৎ পোহপাল কৰিবলৈ ভাল কামৰ পৰা আদি কৰি বেয়া কামতো লিপ্ত হোৱা দেখিবলৈ পোৱা যায়। সো মই আজি আপোনালোকক এটা সৰু 8 বছৰ বয়সৰ ল'ৰাই কিদৰে নিজৰ পৰিয়ালটো পোহপাল কৰিছে তাৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ লৈছো, যিটো শুনি আপুনিও আচৰিত হৈ ৰ'ব। এই ল'ৰাজনৰ নাম হৈছে গোপাল কৃষ্ণ, যাৰ বয়স মাত্ৰ 8 বছৰ। এই ল'ৰাটোৱে নিজৰ দিব্যাংগ মাক বাপেক আৰু ভাই ভনীয়েকক এখন ই-ৰিক্সা চলাই পোহপাল দিছে। এই ল'ৰাজনে এইটো কৈছে যে মই আমাৰ পৰিয়ালৰ ভিতৰত সকলোতকৈ ডাঙৰ ল'ৰা হয়, গতিকে মই এই সকলোবোৰ চাব লাগিব আৰু সেইকাৰণেই মই ই-ৰিক্সা চলাওঁ। এতিয়া আপোনালোকে কওকচোন যে এই ল'ৰাটোৰ এই ষ্টৰীটো আপোনাৰ কেনেকুৱা লাগিল? আপোনাৰ মতামত ভিডিঅ'টোৰ কমেণ্ট বক্সত জনাব। সো আজিৰ ভিডিঅ'টো আছিল ইমানে। আশা কৰোঁ ভিডিঅ'টো চাই আপুনি বহুতেই ভাল পালে, আৰু যদি সঁচাকৈ ভাল পালে বা ভিডিঅ'টোৰ পৰা কিবা জানিব পাৰিলে দেন ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ, বাই বাই, টেক কেয়াৰ।